নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কেনেদৰে পঢ়িলে তুমি মেট্ৰিকৰ অসমীয়া পৰীক্ষাত লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হ'বা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত তোমালৈ এটি সৰু ৰিকুৱেষ্ট, চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক এটা কৰি দিয়া। সময়ৰ প্ৰতি লক্ষ্য ৰাখি syllabus কমপ্লিট কৰিব লাগিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে syllabus কমপ্লিট কৰিলে তেওঁলোকক কংগ্ৰেচুলেশ্যনছ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও syllabus কমপ্লিট কৰা নাই ভয় নকৰিবা, আমি এতিয়া সহজ পদ্ধতিত শিকিম। স্কুলত যিখিনি শিকিছিলা, কিতাপত যিখিনি আণ্ডাৰলাইন কৰি থৈছিলা সেইখিনি আকৌ এবাৰ ৰিভিজন কৰা। এতিয়া মই তোমালোকক পইণ্ট হিচাপে শিকাম এদিনত syllabus কেনেদৰে কমপ্লিট কৰিবা। আমি সকলোৱে জানো এদিনত কেতিয়াও syllabus কমপ্লিট নহয়, তথাপিও কিছুমান পদ্ধতি শিকিম যিখিনি শিকাৰ পিছত বহুত সহজ হ'ব। প্ৰথমে তুমি syllabusত থকা প্ৰতিটো পাঠৰ নাম লিখকৰ নাম সহকাৰে মুখস্থ কৰা। পইণ্ট নম্বৰ 2, কিতাপত থকা প্ৰতিটো শৰ্ট কুৱেশ্যন আনসাৰ মুখস্থ কৰা। পইণ্ট নম্বৰ 3, এতিয়া আমি চাম ব্যাখ্যা কৰা। ব্যাখ্যা কৰা সাধাৰণতে 4 or 5 মাৰ্কছৰ থাকে। যেতিয়া আমি ব্যাখ্যা কৰিবলৈ যাম তিনিটা পেৰাগ্ৰাফত ব্যাখ্যা কৰিম। প্ৰথমে আমি পদ্যফাকি বা গদ্যফাকি কোনটো পাঠৰ পৰা লোৱা হৈছে লিখকৰ নাম সহকাৰে লিখিম। তাৰ পিছৰ পেৰাগ্ৰাফত কবিতা ফাকি বা গদ্যফাকিৰ একেবাৰে চমুকৈ অৰ্থ বুজাবলৈ চেষ্টা কৰিম। নেক্সট পেৰাগ্ৰাফত গদ্যফাকি বা পদ্যফাকিৰ জৰিয়তে কি বুজাব বিচাৰিছে ব্যাখ্যা কৰিম। প্ৰশ্নটো ভালদৰে পঢ়িলে ব্যাখ্যা কৰা একেবাৰে সহজ হৈ যায়। পইণ্ট নম্বৰ 4, এতিয়া আমি চাম ৰচনা। ৰচনাসমূহ যিহেতু 8 বা 10 মাৰ্কছৰ থাকে, সেয়েহে ৰচনাৰ বাবে আমি অলপ কষ্ট কৰিব লাগিব। ৰচনাৰ আৰম্ভণিতে আমি সাধাৰণতে সংলাপেৰে আৰম্ভ কৰিলে বহুত ভাল হয়। ৰচনা এটা 4 বা 5টা ভাগত লিখিব লাগে। আৰম্ভণি আৰু সামৰণি সদায় ধুনীয়াকৈ লিখিব লাগে, তেতিয়াহে বেছি মাৰ্ক পোৱাৰ সম্ভাৱনা থাকে। মোৰ এই ইউটিউব চেনেলত 3টামান ইম্পৰ্টেণ্ট ৰচনা দি থৈছোঁ, তোমালোকে সেইবোৰ চাব পাৰা। ডেছক্ৰিপশ্যন বক্সত মই ৰচনাৰ লিংক দি দিম। শিকিবলৈ আৰু বহুত আছে। কবিতাৰ মূল বাপ, লং কুৱেশ্যন আনসাৰ, বাপ সম্প্ৰসাৰণ কৰা আৰু ব্যাকৰণ আছে। এইখিনি ভালদৰে চাবা। সময়ৰ তাগিদাত ভিডিঅ'টোত বহুখিনি আলোচনা কৰিবলৈ থাকি গ'ল। যি কি নহওক, যিখিনি দিছোঁ সেইখিনি শিকিলেও ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। বেষ্ট অফ লাক। চিন্তা নকৰিবা, পৰীক্ষা ভাল হ'ব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিয়া। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।